हेलो ভিউয়ার্স হয় আজিৰ এইখন ভিডিঅ'ত আপোনাৰ বাবে এখন ভাল খবৰ লৈ আহিছোঁ। আপুনি যদি এক্সিছ বেংকৰ CSP ল'ব বিচাৰে তেন্তে আজি আপুনি এইখন ভিডিঅ' চাই পেলাই আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো ইয়াতে চাব পাৰি আছে সহজৰ পৰা এক্সিছ বেংক CSP পাব আপুনি। তো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব কি কৰিব লাগিব আজিৰ এইখন ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আৰু ইয়াতে দিয়া আছে অসমৰ সকলো জিলাত দিয়া হ'ব জিৰ' বেলেঞ্চ এক্সিছ বেংক CSP উইথ লিংক ব্ৰাঞ্চ আৰু নিশ্চয় দিয়া আছে জিৰ' বেলেঞ্চ একাউণ্ট অপেন। কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আজিৰ এইখন ভিডিঅ'ত আমি ভালদৰে আলোচনা কৰিম। তো প্ৰতিখন ভিডিঅ'ৰ দৰে এইখন ভিডিঅ'টো মই মুস্তাকিম আপোনালোকক এটা ৰিকুৱেষ্ট জনালোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলখনত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন অলপ প্ৰেছ কৰি দিব। আৰু লগতে যদি আপুনি এজন CSC VLE হয়, CSCৰ বিষয়ে বহুত কেইখন ভিডিঅ' আমাৰ এইখন ইউটিউব চেনেলত আপলোড কৰা আছে, আপুনি ভালদৰে চাব পাৰে। তো এইখন ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত সহজৰ অফিচিয়েল ৱেবছাইটৰ লিংকখন দিয়া আছে। আপুনি সেই লিংকখনত ক্লিক কৰি আপুনি সহজৰ অফিচিয়েল ৱেবছাইটত আহিব। অহাৰ পিছত আপুনি ইয়াতে ভাল কৰি চাব পাৰিব যে এইখন অফিচিয়েল ৱেবছাইট হয়। আৰু মই আপোনাক দেখুৱাই দিম নিচত স্ক্ৰল ডাউন কৰি। আপুনি যদি এইখন ৱেবছাইটত আহি পেলাই আপুনি সহজত যদি ৰেজিষ্ট্ৰেশ্যন কৰে ইয়াতে বহুতকেইখন চাৰ্টিফিকেট আপুনি লাভ কৰিব পাৰিব। তো প্ৰথমতে আপুনি ইয়াতে চাব পাৰিব তো ওপৰত যে দিয়া আছে ৰেজিষ্ট্ৰেশ্যন বুলি, এই ৰেজিষ্ট্ৰেশ্যনত আপুনি ক্লিক কৰি দিব। মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগতে আপুনি নিশ্চয় চাব পাৰিব নিউ ৰেজিষ্ট্ৰেশ্যন। তো নিউ ৰেজিষ্ট্ৰেশ্যনত আমি ক্লিক কৰি দিম। তো নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন ডাছবৰ্ড খোল খাব, য'ত আপুনি সহজ মিত্ৰা ৰেজিষ্ট্ৰেশ্যন বুলি চাব পাই আছে। তো ইয়াতে দুটা টাইপ দিয়া আছে, ইণ্ডিভিজুৱেল আৰু বিজনেছ। তো আমি ইণ্ডিভিজুৱেল ৰেজিষ্ট্ৰেশ্যন কৰিম। তো ইণ্ডিভিজুৱেল ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত ইয়াতে ছিলেক্ট কৰি লওঁ। তো লোৱাৰ পিছত ইয়াতে দিয়া আছে এৰিয়া, আপুনি কোনখন এৰিয়াৰ পৰা হয় এইটো আপুনি ছিলেক্ট কৰি ল'ব। যদি আপুনি গাঁৱৰ পৰা হয় তেন্তে আপুনি ৰুৰেল ছিলেক্ট কৰিব, যদি আপুনি টাউনৰ পৰা হয় তেন্তে আপুনি ছিলেক্ট কৰিব। তো তাৰপিছত ইয়াতে আপোনাৰ যদি আগতীয়াকৈ ডিষ্ট্ৰিবিউটাৰ ID বা লগ ইন ID বা মিত্ৰা ID যে আছে বা ৰেফাৰেঞ্চ কোড আছে তেন্তে আপুনি দি পেলাই আপুনি ভেলিডেটত ক্লিক কৰি ল'ব। তো আমাৰ যিহেতু নাই আমি নিচত কণ্টিনিউত ক্লিক কৰি দিম। তো নিচত আপুনি কণ্টিনিউত ক্লিক কৰি দিয়াৰ লগে লগে ঠিক অলপ টাইম ইয়াতে ৱেইট কৰিব লাগে। তো ইয়াত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব পাই আছে মোবাইল নম্বৰটো টাইপ কৰি দিব আৰু হোৱাটছএপ নম্বৰ যিটো আছে আপুনি ইয়াতে টাইপ কৰি দিব। তো দিয়াৰ পিছত নিচত যে ইমেইল ID আছে তাৰপিছত আপুনি নিচত ইমেইল IDটো দি দিব। তো ইমেইল IDটো দি দিয়াৰ পিছত ইয়াত যদি অল্টাৰনেট মোবাইল নম্বৰ যদি আছে আপুনি অল্টাৰনেট মোবাইল নম্বৰটো দি দিব। তাৰপিছত ইয়াতে নিচত চাব পাৰে আপুনি ইয়ৰ নেম এজ ডিটেইলছ দি আছে, আপুনি ইয়াতে আপোনাৰ পেন কাৰ্ডটো আপলোড কৰি দিব। পেন কাৰ্ডটো আপলোড কৰি দিয়াৰ লগে লগে ইয়াতে আপুনি আপোনাৰ পেন নাম্বাৰটো মেনুৱেলি যদি টাইপ কৰিব বিচাৰে তেন্তে মেনুৱেলি টাইপ কৰি দিব পাৰে, নহ'লে পেন কাৰ্ডটো আপলোড কৰিলে এই বাকী ডিটেইলছখিনি অট'মেটিকলি আহি যায়। তাৰপিছত ইয়াতে আপুনি আপোনাৰ নামৰ টাইটেলটো ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে চাব পাৰে ফাৰ্ষ্ট নেম দিয়া আছে, মিডিল নেম আৰু লাষ্ট নেম আপুনি টাইপ কৰি দিব পাৰে। তাৰপিছত ইয়াতে আপুনি ডেট অফ বাৰ্থটো আপুনি চুজ কৰি দি দিব। তাৰপিছত ইয়াতে যে দিয়া আছে জেণ্ডাৰ, আপুনি জেণ্ডাৰ ছিলেক্ট কৰিব। তাৰপিছত ইয়াতে দিয়া আছে মেৰিট ষ্টেটাছ, তাৰপিছত এই মেৰিট ষ্টেটাছটো দি দিব। তাৰপিছতে ইয়াতে দিয়া আছে ছেভ এণ্ড কণ্টিনিউ, আপুনি ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। তো এইখিনি মই ফৰ্ম ফিল আপখন কৰি দিলোঁ। ইয়াৰ পিছত মই স্ক্ৰল ডাউন কৰি নিচত আহিলোঁ। ইয়াতে আপোনাৰ ফটো আপলোড কৰিব লাগিব, পাছপৰ্ট চাইজৰ ফটোখন ইয়াতে আপলোড কৰিব। তাৰপিছত ইয়াতে দিয়া আছে এড্ৰেছ প্ৰুফ, ইয়াতে আপুনি আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ আই কাৰ্ডখন আপুনি আপলোড কৰিব পাৰিব। তো আমি ইয়াতে আধাৰ কাৰ্ডখন আপলোড কৰি দি দিলোঁ। আধাৰ কাৰ্ডখন আপলোড কৰি দিয়াৰ লগে লগে ইয়াতে অলপ টাইম ৱেইট কৰিব লাগিব। ইয়াতে আপোনাৰ আধাৰ কাৰ্ডখন ভেৰিফাই হ'ব। ভেৰিফাই হোৱাৰ পিছত আপোনাৰ বাকী ডিটেইলছখন আধাৰ কাৰ্ডৰ পৰা লৈ ল'ব। তো ইয়াতে আপুনি চাব পাৰে মোৰ আধাৰ কাৰ্ডখন আপলোড দিয়াৰ লগে লগে মোৰ বাকী ডিটেইলছখন আহি গ'ল। তাৰপিছত ইয়াতে আপুনি আপোনাৰ ব্লকখন চুজ কৰি ল'ব। মই মোৰ ব্লকখন চুজ কৰি আছোঁ। তো চুজ কৰি দিয়াৰ পিছত আপুনি চাব পাৰে তো ইণ্টাৰ লেটিটিউড আৰু লংগাইটিউড নাম্বাৰ বিচাৰি আছে ইয়াতে। পিছত যে মই ইয়াতে জুম কৰি আপোনাক দেখুৱাই দি আছোঁ। ইয়াতে ক্লিক হেয়াৰ বুলি এটা অপশ্যন আছে যে আপুনি গেট যে দি আছে ইয়াতে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপুনি এলাউ কৰি দিব। আপোনাৰ লেটিটিউড নাম্বাৰ আৰু লংগাইটিউড নাম্বাৰটো অট'মেটিকলি লৈ ল'ব। তাৰপিছতে ইয়াতে আপুনি যে চাব পাৰিছে ৰিভিউ এণ্ড ছাবমিট, তো ৰিভিউ এণ্ড ছাবমিটত আপুনি ক্লিক কৰি দিব। তো ৰিভিউ এণ্ড ছাবমিটত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে অলপ টাইম ৱেইট কৰিব লাগে। তো মই ইয়াতে ৱেইট কৰি আছোঁ। তো আকৌ এবাৰ মই ছাবমিটত দি দিলোঁ। ইয়াতে ওপৰত চাব পাৰে আপুনি ইয়াত পেজখন অলপ ল'ডিং হৈ আছে। তো পেজখন ল'ডিং হৈ যোৱাৰ পিছত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো আপোনাৰ ইয়াতে আহি যাব আৰু আপোনাৰ যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটোতো চেণ্ড হ'ব। ঠিক এনেকুৱা ইয়াতে চাব পাৰে থেংকছ ফৰ ইয়ৰ এপ্লিকেশ্যন হেজ বিন ছাকচেছফুলি। তো
চ' আজিৰ এইখন ভিডিঅ'ত এইখিনিয়ে আছিল। তো নেক্সট ভিডিঅ'ত মই আপোনালোকক কৈ দিম যে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি কি কৰিব লাগিব যে আপুনি এক্সিছ বেংকৰ একাউণ্ট অ'পেনিং কৰিব পাৰিব। তো নেক্সট ভিডিঅ' আহিছে, যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তে ছাবস্ক্ৰাইব কৰি ৰাখি দিব। থেংক ইউ।